হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনাক সকলোৱে ভালেই আছে। আজি ভাবিছোঁ আপোনালোকক এটা হোম টুৰ দেখাওঁ। যদিও গোটেই ঘৰখন মেষ্ট আপ হৈ আছে, যিহেতু বিয়া আহি পাইছেহি আৰু আমাৰ ঘৰত সৰু বুবু আছে, কাৰণ ঘৰটো চফা কৰিলে চফাই হৈ নাথাকে। হ'লেও ভাবিছোঁ অকণমানকৈ আপোনালোকক দেখাওঁ। তেতিয়াহ'লে আহক। এয়া হৈছে আমাৰ ফ্ৰণ্টটো, ফাৰ্ষ্ট এণ্ট্ৰিটো। পৰ্দাবোৰ এৰুৱা হ'ল কাৰণ ধোৱা ধুই হৈ আছে, চাফ চিকুণ হৈ আছে। আৰু এইপিনে আমাৰ ফাৰ্ষ্ট ৰুমটো অলপ এনেধৰণে দেখিবলৈ। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰত পপি জেকি বুলি দুটা কুকুৰ আছিল আৰু সিহঁতৰ নিচিনাই ছেইম দুটা দল আছিলে, একদম একজেক্ট দেখিবলৈ। সিহঁতে নোহোৱাৰ পাছত পাপাই এনেধৰণে দুটা দল এনেকৈ গ্লাছৰ ভিতৰত ভৰাই পিনি সিহঁতি আছে নিচিনাকৈ ভৰাই থৈ দিছিলে। আৰু এতিয়াও সেই বস্তুটো সেইকেইটা এনেকেই আছে। এয়া হৈছে আমাৰ অকণমান খেলনা বস্তু আছে, কিবা ক্ৰকাৰী আইটেমছবোৰ আছে। সি ওলাই দিছে। ভাল লাগিছে বাৰিষা তলৰ পৰা। আৰু এইপিনে মাজতে এটা সৰু পিলাৰ আছিলে, সৰু নহয় ডাঙৰেই, আৰু সেইটো অকণমান সজাবলৈ এনেকৈ মানি প্লেণ্টছবোৰ লগাই দিছিলোঁ। বুবুৱে চব টানি এৰাই পেলালে। আকৌ এইবোৰ ঠিক কৰিব লাগিব। কৈছোৱে নহয়, গোটেই সি বৰবাদ কৰি দিয়ে। ঠিক কৰি যাওঁ, এতিয়া সি বৰবাদ কৰি থৈ যায়। এয়া ফিছ টেংক হয়, ইয়াতে ফিছ আছিলে কিন্তু এতিয়া নাই। ইয়াতো আমাৰ সৰুকালৰ কিবাকিবি পুতলা চুতলা আছে, আৰু এইবোৰ আমাৰ অকণমান এচিভমেণ্টছ। এইটো বাবু ভাগৰ কিবা এচিভমেণ্টছ আছিলে। আৰু এইবোৰ দেখিছেনে, ৱালত অকণমান লগাই মেলি ঠিক কৰোঁ, আকৌ সি বেয়া কৰি থৈ যায়গৈ। গতিকে সেইকাৰণে এইবোৰ সজোৱা হোৱাই নাই। এইটো আমাৰ কৰিডৰটো, ইয়াতে বিয়াৰ কিছুমান বস্তু আনি থৈ দিছে কাৰণে লেতেৰা হৈ আছে। আৰু এইটো হৈছে আমাৰ ছেকেণ্ড ৰুমটো। ইয়াতে বাবু থাকে আৰু এফালে মই, এফালে বাবু। আৰু এইটো বাবু ভাগৰ বিচনা। সি গোটেই নিজৰ বিচনাখন মেষ্ট আপ কৰি থৈ দিয়ে। মাত্ৰ সি আহি পাইছেহি। আৰু দেখিছানে, টিফিন স্কুলত নাখায়, স্কুলৰ পৰা আনি পেলাই ঘৰত আহি টিফিন খায়, ভাত নাখায় দুপৰীয়া টাইমত। এনেকুৱা আৰু অৱস্থা নাইকিয়া কৰি থৈ দিয়ে তাৰ ছাইডটো। আৰু এইটো মোৰ, আৰু এয়া মোৰ ৱাৰ্ড্ৰব। আৰু এইটো হৈছে গৰম কাপোৰ থাকে আমাৰ। আৰু এইটো বাবু ৱাৰ্ড্ৰব, যিটো সি সৰু, সেইকাৰণে সৰু ৱাৰ্ড্ৰব তাৰ। আৰু এতিয়া আমি যাওঁ থাৰ্ড ৰুমটোলৈ। এইটোতো অৱস্থাই নাই। এইটো বুবু আৰু মাক থাকে এটা বিচনাত মাৰ বিচনা। গতিকে যিহেতু বুবুৰ থাকে এইটো ৰুমত, সেইকাৰণে এইটো একদম অৱস্থা নাইকিয়া কৰি থয় এইটো ৰুমত। আৰু ফাৰ্ষ্ট ৰুমটোত সি বেছিকৈ থাকে, গতিকে ফাৰ্ষ্ট ৰুমটোৰ অৱস্থা বেয়া হৈ থাকে। আৰু যিহেতু মই কৈছোঁৱে যে বিয়া টাইম যে, সেইকাৰণে ৰুমবোৰ অলপ মেষ্ট আপ হয়। এইটো মোৰ টেবুল হয়, এটা অলপ পঢ়া শুনা কৰোঁ, আৰু অলপ মেকআপ চেকআপৰ বস্তু ইয়াতে থৈ দিছোঁ। দেখিছেনে, চব বস্তু ভাঙি মেলি শেষ কৰি দিছেহি। এইবাৰ যাওঁ ডাইনিং ৰুমলৈ। এইটো হৈছে আমাৰ ডাইনিঙত গোটেই বস্তুবোৰ উঠাই থৈ দিছে, ঠিক ঠাক কৰি আছোঁতো, এইকেইদিন চাফা চিকুণ কৰি আছে। আৰু এইটো আমাৰ পূজা ঘৰৰ হয়। আৰু এইপিনে হৈছে আমাৰ পাকঘৰটো। আৰু ইয়াতে দেখিছেনে, চবৰে ভোক লাগিছে, গতিকে চব ৰখি আছে, ভাত কেতিয়া নিবলৈ পাওঁ, কেতিয়া খাবলৈ পাওঁ। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'বোৰ বৰ বেছি এডিটিং কৰিব বা ভালকৈ ভিডিঅ' বনাব নাজানো, যদিও অলপ ট্ৰাই কৰিছোঁ। আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আৰু আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। থেংক ইউ।